फ्रेंड्स वेलकम बैक टू माई चेनेल। तो बहुत दिन मूरत आज एट ब्लग भिडिओ लै आहिছোঁ। तो बहुत मिस কৰিছোঁ আপোনালোকক আৰু আপোনালোকে মোক মিছ কৰি আছেনে নাই নিশ্চয়কৈ জনাব। তো এইদিন মানে মোৰ অকণমান গাটো ভাল নাছিলে আৰু কলেজো যাব পৰা নাই আৰু ঘৰতে আছোঁ আৰু তেনেকৈ। তাৰপিছত আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো আশা কৰোঁ আপোনালোকে নিশ্চয়কৈ ভাল পাব। তো মোৰ ভিডিঅ'ত মানে আপোনালোকে একদম ৰিয়েল যিটো মই মানে যি কৰি থাকোঁ তাকে একদম দেখাবলৈ চেষ্টা কৰিম। তো কোনো ইয়াত মিছা আৱৰণ দি মানে ভিডিঅ'টো কৰা নহ'ব। তো একদম ৰিয়েলভাৱে শ্বুট কৰা হয়। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালে একদম জুই। তো একদিন জুই নাছিল, সকলোৱে গা বেয়া আছিল। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এয়া মায়ে বনাই আছে পিঠা। তো জুইতে বনাই আছে। তো মানে চব একদম ঘৰটো চেটলেং হৈ আছে। তো এইখিনিয়ে আৰু। তো এয়া চাহখিনি খাবলৈ লৈছোঁ। চাহ তাহ মানে খোৱা নাছিলোঁ একোৱে, যিহেতু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো ৰাতিপুৱাৰ পৰা দেখুৱাই দিছোঁ। এয়া বাতিত চাহ লৈছোঁ। তো চাহখিনি খাই লগ পাইছোঁ। আৰু এটা বহুতে ভাল খবৰ হৈছে, আজি বহুত দিনৰ অন্তত মিস্ত্ৰী আহিছে। তো সিহঁতে নোহোৱাৰ কাৰণে মানে সেইটো কেঞ্চেল কৰি দিয়া হ'ল। নতুন আহিছে দে আৰু। এয়া চাওকচোন, সেইদিনা দুটা নিগনি মৰিছিল, আজি এটাও নমৰিল। আৰু এতিয়া মই যাম এঠাইলৈ। তো মই এটা চাকৰি পালোঁতো, গম পাইছেনে? তো ডিউটিলৈ যাব ওলাইছোঁ এতিয়া। তো গৈ আছোঁ। তো চাওক একেবাৰে বেৰা ভাঙি যাম ইপিনেদি, ইয়াৰে ওপৰেদি যাম। এয়া ছিঙিলোঁ, দেউতাই দিব দেখাবলৈ। তো যাওঁ জল্দি। তো এয়া একদম মানে পিছপিনে আহিছোঁ। ক'ত আহি আছোঁ গেষ্ট কৰকচোন আপোনালোকে। যদি অকণমান কৰি জল্দি কওক, যদি জানে মানে গেষ্ট কৰি কওক আৰু জানে যদি। তো এই আহি পালোঁ আৰু দেই, খুৱাইছোঁ জনাই আছোঁ ৰ'ব। তো মই আহিছিলোঁ আজি শাল ব'বলৈ। তো এইটোৱে মোৰ চাকৰি। তো ইয়াৰ বাবে মানে ইমানেই মানে জোচ আৰু মানে এইভাৱে ব্লগ চগ মানে দিয়া নাছিলোঁ আৰু কলেজো যোৱা নাই সেইবাবে। তো সেইবাবে অকল এইবাবে নহয় বাৰু। তো তামাম জোচ আৰু এইকেইদিন মানে ভাল লাগে আৰু নতুনকৈ মানে যেতিয়া মানে কিবা এটা বস্তুত মানে ইণ্টাৰেষ্ট লাগে ন, তো সেইটো কৰি থাকিব মন যায় কেইদিনমান, একদম মানে ভালকৈ জনা নোহোৱালৈকে। তো মোৰো চাগে তেনেকৈ হৈছে। তো ইমান ভালকৈ নাজানো ন, তো মানে জানিব মন গৈ আছে। তো এইখিনি আৰু। তো ক'ত আহিছিলোঁ দেখাটো পালেয়ে। তো এতিয়া চাগে 11 মানে বাজিল। তো এতিয়া ঘৰত যাব ওলাইছোঁ। অইনদিনা মানে অকণমান বেছি সময় থাকোঁ, কিন্তু আজিতো ঘৰত মিস্ত্ৰী আহিছে। তো মায়ে অকলে একো কৰিব নোৱাৰিব। তো অকণ কিবা কৰি দিওঁ, তাৰপিছত আকৌ আহিছোঁ মোৰ কামটোলৈ। তো এইটোৱে আৰু, এইকেইদিন সেয়ে কৰি আছিলোঁ মই। তো বলকচোন এতিয়া ঘৰৰ পিনে যাওঁ। তো ইয়াত চাহ দিলেই মায়ে জহা কৰিছে, ৰুটি পুৰা কথা আছিল, সেইবাবে জল্দি আহিলোঁ। তো একো নাই বাৰু। আমাৰ জানমণিক ইয়াত বান্ধি থৈ দিছোঁ ৰ'ব। মই চাই আছোঁ ইথান তাইক, মানে মই দূৰত মানে নেদেখা জেগাত যাই মেহেন তাইক মাতিম, তাই মাতে না নামতে চাম দে। আপোনালোকে চাই থাককচোন মাতে না নামতে। তো বলকচোন, এতিয়া বান্ধি থৈ দিছোঁ তাইক। মই এতিয়া যাওঁ ৰ'ব দূৰত, দেখাই আছোঁ ৰ'ব। চকু চকু মাতে দেখিলেনে, তাই মানে মাতিলে আৰু কোনোবা এটা মানে আটাবাৰি দিয়ে আৰু তাৰ মানে বুজি পাই তাই আৰু মাতিলে। তো আগলৈ চাই থাকোঁ ভিডিঅ'টো। তো এতিয়া ইয়াত অকণমান মাছ ভাজি আছোঁ। তো অকণমানতো হেল্প কৰি দিওঁ আৰু। তো বিশেষ একো কৰা হোৱাও নাই। তো মাছখিনি ভাজি দিওঁ আৰু। তো হ'বই আৰু এইখিনি। ভিডিঅ'টো মাজতে ষ্টাৰ্ট কৰিলোঁ। তো এইখিনি হৈ গ'ল। তো আছে আৰু বাকী। তো এইখিনিও হৈ লওক, তাৰপিছত লগ পাই আছোঁ। তো কিছু কাম খতম হ'ল ৰ'ব, মাছখিনিও ভাজা হ'ল আৰু মায়ে বাকীখিনি কাম কৰিলে আৰু। তো এতিয়া মিস্ত্ৰীকো ভাত দিম, ময়ো ভাত খাম। তো একদম বহুত ভোক লাগিছে। আৰু কি জানেনে এটা কথা, মই একদম গা পা ধোৱা নাই এতিয়া। তো আবেলি একেলগে ধুই ল'ম। তো যিহেতু বহুত গৰমো পৰিছে আৰু কাম কৰি থকা পৰিছে, ঘৰটো মানে একদম চেটলেং হৈ গৈছে আৰু কিমান চাফা কৰিম আৰু তেনেকুৱা হৈ গৈছে। তো তেনেকুৱা হ'বই মানে, এইখিনি কাম হ'লেহে মানে শান্তি পাওঁ মই। তো যি নহওক, এতিয়া ভাত পানী খাই লওঁ। তো আপোনালোকে ভাত পানী খাই লওক। তো আকৌ লগ পাইছোঁ ভাত পানী খাই। তো বলক।
তো এই সাজি ল'লোঁ ভাত, মিস্ত্ৰীক ভাত দিলোঁ, দি এইখিনি মোৰ ভাত দিলে। আজি ভাতৰ লগত আছিল তিয়ঁহৰ চাটনি, তাৰপিছত এইখিনি যে দেখিছে শুকান জলকীয়া পুৰি লৈছিলোঁ, তাৰপিছত মাছ ভাজি, তাৰপিছত চব্জি, তাৰপিছত দালি। তো এইখিনি আৰু চিম্পুলকৈ। তো ভাতখিনি খাই লওঁ জল্দি জল্দি। তো এতিয়া ভাত পানী খালোঁ, ভাত পানী খাই একদম আজৰি। তো চবখিনি কাম ইমান সোপা মানে কাম আছিল, মানে নকৈছোঁ আৰু। তো চবখিনি কাম একদম খতম কৰিলোঁ। তো যিমানখিনি পাৰি দেখুৱালোঁ কি কি কৰিলোঁ। তো এতিয়া যাম মই ডিউটিলৈ, মানে মোৰ চাকৰিটো যে আছে তালৈ যাম। তো চাকৰি মানে শাল আৰু। তো একদিন মানে ব্লগ নিদিয়া মেইন কাৰণটো হ'ল সেইটো, আৰু গাও বেয়া আছিল বাৰু, সেইবাবে দিয়া নাই। আৰু নতুন নতুন মানে আৰু পূৰা জোচ আৰু একদম বৈ আছোঁ এইকেইদিন। তো এতিয়া আহোঁ, এতিয়া চাগে 3মান বাজিল। তো আৰু 1 ঘণ্টা 1.5 ঘণ্টামান পিছত ঘৰ আহি পাম। ঘৰ আহি কিনে একদম ধুনু ধুনু হৈ লগ পাইছোঁ। এতিয়া সেই ৰাতিপুৱাৰ পৰা একদম জঠলি হৈয়ে দেখিলে। তো গা পা ধুই একদম ধুনু ধুনু ফ্ৰেছ হৈ কিনে আকৌ লগ পাইছোঁ। তো বলক। A few minutes later. মই আহি গ'লোঁ। তো সেই কেতিয়াবাই গৈছিলোঁ, গৈ এতিয়া মানে 5মান বাজিলে, আন্ধাৰ হৈছে আৰু বাহিৰত অকণমান পোহৰ আছে, মানে আৰু বেছি নহয়। ভিতৰত একদম পূৰা আন্ধাৰ হৈছে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। তো আহি কিনে একদম গা পা ধুলোঁ, গা পা ধুই দিনটো ইমান মানে ব্যস্ততাৰে মানে গ'ল আৰু, হ'লেও ভিডিঅ'টো কেনেবাকৈ শ্বুট কৰি ৰাখিছোঁ আপোনালোকৰ মাজলৈ। তো আপোনালোকৰ মৰমৰ বাবেতো এইখিনি কৰিবলৈ মনটো গৈছে ন। তো সদায় এনেকৈ মৰম দি যাব। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ প্লিজ নাপাহৰিব। তেতিয়াহে মোৰ চেনেলত নতুন ভিডিঅ' আপলোড হ'লে আপোনাৰ নটিফিকেশ্যন পাব। তো আপোনালোকৰ বাবে একদম বিচনাৰ ওপৰত এতিয়া একেবাৰে লাইটটোৰ ওচৰতে হৈছোঁ, তেতিয়াহে পাহৰিব পাৰিছে। তো সেইটো বাবে এটা 1 লাইক তো বনতা है ना, तो 1 লাইক জৰুৰ কৰি দেনা। তো আজি চলতে হে, বাই বাই। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু যোৱাটো ভিডিঅ'ত মই সুন্দৰ ভিডিঅ'টো আপলোড কৰিছোঁ, যদিহে কোনোবাই চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তো গৈ চাই ল'বা। তো আজিলৈ বাই বাই।